হেল্ল' নমস্কাৰ। আজি দীপাৱলীত আপোনালোক মোৰ ফালৰ পৰাই সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ। আজি মই কাষৰ ঘৰৰ পৰাই কলগছকেইডাল কিনি ৰুলোঁ। মই কলৰ তলতে আছোঁ। আপোনালোক সকলোকে মোৰ ফালৰ পৰা দীপাৱলীৰ শুভেচ্ছা জনালোঁ। সকলোৱে ভালদৰে দীপাৱলী উদযাপন কৰক, হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে পাৰ কৰক। আমাৰ এই কাষৰ শৰ্মা খুৰাহঁতৰ ছোৱালীটোৱে ধুনীয়াকৈ আৰ্ট কৰিছে কলডালৰ তলত, আৰু সিহঁতৰ বাবুও ধুনীয়াকৈ মালা চালাই দি ধুনীয়াকৈ সজাইছে। মই বাৰু কৰা নাই, মই এটা সৰুকৈ ঘৰ বনাই আছোঁ। তাত মিস্ত্ৰী আছিল, মিস্ত্ৰীৰ লগত মই লাগিছিলোঁ, সেইকাৰণে মই ইমান এটা কৰিব নোৱাৰিলোঁ। এনেই জাষ্ট কলডাল কাষৰ ঘৰৰ পৰা আনি পুতি ছাটি দিব আৰু ঘৰৰ মানুহে। আহকচোন সিহঁতৰ কেনেকুৱাকৈ ডিজাইন কৰিছে চাওক, দেখুৱাওঁ বাৰু। তোৰ কি ধুনীয়াকৈ ডিজাইন কৰিছে চাওক না। আৰু এই মালাবিলাক ইয়াতে আলাইছি, বন্ধ কৰি থৈ দিলে দেখোন। আমাৰ পৰি বহুত ভয় কৰে বোমা মাৰবা। হাই বুলি ক। ই চোতালত লগাইছিল, মই ক'লো চোতালত কেনেকুৱা দেখাইছে, ৰাস্তাত দি কলডালৰ কাষত ভাল লগা হ'ব। সি তাড়াতাড়ি খুলি আনি লগাব ধৰিছে, চাওক না। আমাৰ বৌ এনেকৈ ছাতি বৈ সজাই আছে, কলগছত দিবলৈ যাব। এয়া ধুনীয়া লগা হৈছে। এয়া আমাৰ কাষৰ বাইদেউহঁতৰ ঘৰত দেখুৱাইছোঁ, কি ধুনীয়া কৰি সিহঁতৰো দিছে, বঢ়িয়া লগা হৈছে। এই ঘৰটো মই নতুনকৈ বনাই আছোঁ। এই ঘৰটো এইবাৰ দীপাৱলীৰ ফাৰ্ষ্ট দীপাৱলী, এইকাৰণে মই কৈছিলোঁ মাক বোলে 300 চাকি বা 200 চাকি লগাই দিবি, এইবাৰ ফাৰ্ষ্ট দীপাৱলী সেইকাৰণে মায়ে 300 বাৰ তাতে 300 চাকি লগাইছে। দেখুৱাই দিওঁ, এয়াই 300 চাকি। তলবিলাক ঢালাই কৰা হৈছে, বাৰটা দিব দিছোঁ, মায়ে দি দিছে। এইটো আমাৰ পৰি, তাই ধুনীয়াকৈ ফুলজাৰি লগাইছে। বোমাক বিৰাট ভয় কৰে, কান্দি থাকে। আৰু এইডাল আমাৰ কলগছ, চাকি দিছোঁ ইয়াত। এয়া আমাৰ কলডালৰ ঘৰত থগি দিছে, মানে নিয়ন্ত্ৰণ কৰি কলপাতখনত দিছে আৰু ডাঙৰ থগিখন মন্দিৰত দিছে। ইয়াত সেৱা কৰি ল'লোঁ ইয়াতে। আৰু এইটো আমাৰ মন্দিৰ। এইটো কাতি বিহুৰ পৰা ইয়াতে আমি তুলসী ঘৰত চাকি দি আছোঁ। আৰু মন্দিৰৰ ভিতৰত দেখুৱাই দিওঁ, এই মেইন ঠগীখন এইখন এইটো আমাৰ মন্দিৰ হয়। গাজি খাওঁ লাগিছে, গাজিটো ঠগীখন ভাঙিলে গাজি খাম আৰু। ৰাস্তাৰ কাষতে আমাৰ এইডাল বেল গছ আছে, বেল গছৰ ঘৰতো ছাটি দিয়া হৈছে। বেলডাল কি ধুনীয়া দেখাইছে, চাওক না। আহক এতিয়া আমি বোমা মাৰোঁ অলপমান। কম চকৰি আৰু ওপৰত যাব, আৰু ওপৰত যাব।
গাছডাল খতম হৈ যোৱাৰ ভিতৰত ফফলা হৈ গৈছে, একো নাই আৰু এইটো মাটিৰে বনাই। কেনে চাউণ্ড ভিডিঅ'টো এইখিনিয়ে আৰু আপোনালোকে বোমা চোমা মাৰি অলপমান ফূৰ্তি তামচা কৰিলোঁ। ভিডিঅ'টো সকলোৱে চাব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু হেপী দেৱালী। আৰু আমাৰ বৈ এটা চকৰি বাৰাণ্ডাত লগাই দিছিল, ব্লাষ্ট হৈ গ'ল। সেইবাবে আপোনালোক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে বম চম মাৰে সাৱধানে মাৰে, তাৰে বাবে অনুৰোধ জনাইছোঁ। ভাল কৰি আপোনালোকে উদযাপন কৰক। আৰু এতিয়া ঠগি যোগাৰ কৰিছে, আমি তাকে খাওঁ। আহক, ভিডিঅ'টো এইখিনিয়ে। থেংক ইউ। ৰ'ব ভিডিঅ'টো নাযাব এৰি, আৰু বোমা কেইটামান আছে মাৰো, আহক। যা